avant tout, fais bouger la tête. মই বাবাতৰ পালত চাদা আনিছো জংঘলৰ মাজত খাৱা আজি দেখোন স্কুলত মিটিং আছে মাৰি কিনে দেখাই যাওঁ फटाफट मार और की ऐसा मार मार মাৰ মাৰ চাদা गरु साधा मारिब ठीक है नाहिब আমাৰ বিজা ধানৰ খেত দিলে হ'ব ঐ কি কয় আই পাৰ খাৱা দাস बापरे এই চাদা কিন্তু বয়া কাৰা হৈছে বয়া করা আছে বিশ্বাস কর তা সাদে ভালো সাদা সাদা মারা তো সাদা মারা দোকানে থই দেন নাকি দেব রে ভাই হ'ব দে পাছত চিন্তা কৰিম মানে মই অলপ বিজি আছোতো এই নিতা আম্বানীক মই 3 লাখ টকা ধাৰাই দিছিলোঁ মানে এতিয়া সুদটো দিয়া নাই সেইকাৰণে ভাবছোঁ নিতা আম্বানীক বন্ধুকেইটা আনো নেকি মই এতিয়া মোৰ জিঅ' কোম্পানীটো মোৰে হ'ব মানে আৰু এই পাণ্ডু খবৰ ভালনে তোমাৰ ক'ত আনি ক'ত যাই আছা এতিয়া কালি যাই আছো দে মই এই বতৰটো অলপ বেয়া হৈছে মানে মেঘে গিৰগিৰি আছেতো বৰষুণ আহি যাব পাৰে সেইকাৰণে ফোনটো ৰাখোঁ দে মই ঘৰত যাম আৰু হ'ব দে আহিলে আভিও যান হাগা লাগছি ভাই হাগা ভাল হ'ব নেকি ভাই মানুহ চানুহটো নাই মিনিট দিছি বৰ আৰাম পালো আই হকনে খা ভিচিউটা চলি কেইটাই য'তে বা ত'তে হাকছি কি হ'ব ইনকে হ'লে দেখোন মোৰ চৰকাৰখন মাৰাই যাব আই বৰ আৰাম পালো আই কোনোবাই চাদা মাৰছে চাদাৰ গণ আহিছে জংঘলৰ মাজতনো কোনি চাদা মাৰে চাদা খোৱা মানুহ না আমি আৰু নাখাকে থাকিব নোৱাৰো কি কৈছে আৰু দেউতে আকৌ কৰা নাই মানে মই অলপ চাদাৰ গণ পালো ৰ সেইটোৱে চাদাৰ গণ মই আপোনাৰ পৰা আইডিয়া কাটে গেলা চাওঁ বাবা বেটা চাদা চাওঁ তাৰ পাত টিপলি গাখীৰ ওলা হৈছে সি চাদা খাবা পাৰা হৈছে বাবার দোকানের পর নাওমিন কি সুর করি আনলো কিয় চুৰ কৰি আনা এই বয়সত তহঁতে কিহৰ অভাৱত চাদা খা কৰিলে বাবু হাত হে শিখর খা বেরি খা পয়সা নাই পইচা নাই তহঁতৰ এই বয়সত কি কথা বান্ধুদা কিয় পইচা নাই তহঁতৰ ঘৰৰ পৰাই নেদে নেকি বরাবর আমার টাকা নি মানে এটা হলে আমার এটা আইডিয়া দিয়া হয় নেকি এই পাণ্ডুৰ কথা শুনি কত চলি মালামাল হৈ গেল আজি মানে কি আমার কথা দিছো আমাকে দিন মোৰতো ঘৰটো বেলেগ কথা পাণ্ডুৰ এই চাৰিওফালে লেট্ৰিং চব এ বান্ধুদা কি কয় আমার তো হাতবার কারণে লেট্রিন নাই কি আমার কোৱা তো হাগবার কারণে লেট্রিন নাই মোৰ 3 চিকিয়া অডি আছে এ বাপরে 2 চিকিয়া মাৰ্চিডিজ এ বাপরে আৰু হন্ডা সিটি পালসার মাথা ঘুরাবো আমার নকপা আমাকে তাক আইডিয়া দিয়া বতাও তোক আইডিয়া লাগবো ও আইডিয়া এই হে কাউটো রিক্সা না কি কাউ মানে কি কাউরি নাকি কাউরি কাউ গাদা তনে কাউ মানে নাজ নাকি কাউ মানে কি তনে তার মানে ক পাছে কৰা নাই এ আমি মিশিং পাস করলু কি ক পাস করবা কথা তনে ক পাছে কৰা না আৰু ইংলিশ কি বুঝিবি
কাউ মানে হৈছে ইংলিছত গৰুক ইংলিছত কাউ কয় আজিৰ পৰা হে জানলো ইংৰাজীত গৰু বুলি কয় এ পাণ্ডুৰে দে ফৰেনৰ ইংলেণ্ডৰ মানুহবিলাক ইংৰাজী টিউচন লৈ ইংৰাজী বাপৰে তন্ধ কৰা যদি আহিবি হ'ব এই মোৰ যোগীৰ ঘপাত টিউচন চেণ্টাৰ আছে এ বাপৰে আহিবি কি যাম বুলি যাম না গাড়ীত BMW এই মই অডি বুক কৰি দিম নহয় তন্ধক লাগি এ বাপৰে কি কয় এ হয়তো ফ্লাইট দিম তন্ধক ফ্লাইটত আহিবি আকাহেদি উৰি উৰি বেয়াবি উৰে বগলাৰ ভাষা লগাই দিবি নেকি বগলাৰ বাখান এটা হাল গিল্লা মই এটা তাৰা চিঙি অ বাপৰে তাৰা চিঙা তাৰে জন্তু চিঙা যি চিঙা সেই চিঙি দি ফটোত দিবই লাগে ফটোত দিবই লাগে তাৰ দিছে এইটো দিন মই কাউটো মানে গৰুটো দেখি দিলো তাৰ পৰা হাইলাইটৰ পৰা গাখীৰ দিব লাগিব নেকি মই বাল্টিটো লৈ যাওঁ তিতালি তাৰ দাঁত গাখীৰ দিয়ে নেকি হাইলিয়াৰ পৰাই কি দুই সেই কাউটো মই এটা জাল্লাদক ফোন কৰি কম এতিয়া তন্দে সেই কাউটো এই যাই নাপাৰ মোৰ চিনবে না চিন্তা যাই নাপাৰ মূৰক লাগি লৈ যাবি হ'ব তাড়াতাড়ি কবি কিন্তু যাই নাপাৰ মূৰক লাগি লৈ যাই কেনে তন্দে কি কৰিবি জানা না কি কৰিম? এই গৰুটো এই জাল্লাদক দিবি দিকনে পইচা দিব না পইচা দিব পইচাটো লবি আৰু পইচা আনিব নাপাহৰিবিও আনি কেনে আধা দিব লাগিব মোক এ কি কথা কয় বান্দু দই দে তেনেহ'লে মই জাল্লাদক ফোন কৰিম আধা দিব লাগিব আৰু যাতে তাক আৰু মই জাল্লাদকহে কবি বেলেগক নকবি কিন্তু মই দে বুলি কৰিছো দিম আমি 50,000 ল'ম কি আমি 50,000 ল'ম তই 30,000 ল'বি বেটা সমান কি হ'ব মান আমি যে কষ্ট কৰিম কষ্ট কৰিলে কি হ'ল উপায় যেন মই দিলো এ টেনচন নকৰবি হাইলাৰ পিঠিত উঠি যাম উঠি যাবা আৰু চাবি আৰু দুই এটা লাঠি খাবি ফিকি উঠব নেকি ফিকি মানে কি ইয়াত আহি যাব হৰলিক্স লগাই দিম ভাল পাই যাম হৰলিক্স এইটো আৰু কেনে মলা আমাৰ এ হৰলিক্সটো দেখাই বনাই দেখা নাই মই তই খাই পাৰা তেতিয়া আমাৰ দেখছা না বডি খাই কেনে বডি আইঠা কলৰ মক্কেল আনো আছে কি আইঠা কালৰ মুখ চলে বাবা দেখা নাই মোক দিবিচোন মোৰো দেখা নাই নেকি মালটো দেখা নাই নেকি চাও বা লাৰিছে নমান টাটা ইঞ্জিনৰ মাল মই ইয়াৰ দৰে 6 পেট বনাম ইয়াৰ দৰে কহা বনাম বানাবি তই বানা নাই বানা নাই তই লেট কৈছে মই জাল্লাদক ফোন কৰোঁ তন্দে গৰুটোৰ কাষক লৈ তাতে গৰু চেটো তাকে গিলি যাই গৰুটো দেখি দিয়া ফাল্টি যা পাবি যা এ পাম দে পিছে নালকে ফাল্টি যা ফাল্টি যাই ফাল্টিছ কা বডি যা জাল্লাদ মই কেইটামান চলি হাতত গৰু এটা দি পঠাইছোঁ গৰুটো কিন্তু ভাল পইচা দিবি বেছিকৈ দিবি আৰু মই দে বুলি নকবি ভাই বেলেগক নহ'লে মোৰ জীৱন চেছ গম পাইছা না নাই এনেই নিতিয়া আম্বানী তাতে ধাৰ কবি চলিকেইটা হাতত পইচাখিনি দি খেদিবি দে হ'ব দে কতে পাণ্ডুৰ এটা খাওঁ মানে গৰুটো এইটো গৰু তহঁতে তাক লৈ আহ গম নাপাকে দিয়ে গৰুটো চুৰ কৰি নিব চিনি পাক বা নাপাকে চিনি পাক দেই শুন তই কি বকিছ চিনি পাক বা নাপাক তন্দে কে লাগে কি কে লাগে বেলেগ বলা সে কানে কইছো তোৰ পৰা সে হৈছে তন্দে যাই যাব লাগা আছে এফালে যা তো বেছি লৈ লাগে জানি সুদ দে কান খুজছে খালি দিয়া খৰি ফেলে বেছি লৈ লাগেছে হ'ব দে মোৰ পুৰ আমাৰ বি আরে আজি কি বার গনি কে লাগে আজি কি বার
নাম না আজি নাম নহবাৰ তোমাক আকৌ নামৰু এত ধন নেকি তো ধন নেকি নাম ৰাজি ইস্কি গুণ্ডাগিৰি মাষ্টাৰ ওই মা কি দিছে ওই বান্ধি দুগুনে দিছে ও তাতে মাতে নিছে আসুয়া আছো কো যাও দূর নাই গন্ডার সুবা যাও দূর স্কুল ছাত্র মাস্টার কি পাম দুই সৰু সৰু কিটা সৰু সৰু কৰি ভাল কৰিছে এ বান্ধি আও কি ওকলা কি হৈছে সৰু সৰু কি হৈছে তাইলা সৰু সৰু কিটা কি আছে তাnder উপায় নাই খানে এই নিজে ভালো লিয়ার বেলেওকে সৰু সৰু কিটা স্কুল যাবাৰ ইয়াৰ কৈছিয়া তাnder পইচা নাই ইয়া দা পইচা দিয়া পাৰা নৰা বলো নাই লেখা নাই কত খালি এটা চুর কৰি ভাল কৰিছে চুর কৰি গেল কৰি তই পইচা লাগি বুলি ইমার্জেন্সি ক'ত পাব ইমান ই ডন বোলে ই আমাক কৈছে ই ডন বোলে ই ভাই ডন নেকি ইন্দোতে কি কৰে যাব নো যাবানে ভাল সুলতান পইচা অলপ দিবেলে খেতে দিছুন এই 3000 ইয়াক পিছত ব্যৱস্থা কৰে এপটো ধৰিম দি পিছত ইন্দোত খেতে দি মাৰে না কি বেয়া কৰে আৰু 350 টান ভাগে দেই ও শিকার গোটা এই ভাল বস্তু খাবার নাই ভাল বস্তু কুকিজ খাবি কুকিজ অ যা আই বিস্কুট খাম ইয়াই বিস্কুট চাও বান্ধু আজি তোমাৰ নিচিনা মানুহৰ কাৰণে আজি সমাজ এনেকুৱা কুসংস্কাৰ আৰু অন্ধবিশ্বাস সৃষ্টি হৈছে আমি সকলোৱে সমাজ গঢ়ো আমাৰ ভিডিওটো যদি চাই পেলাই ভাল লাগে লাইক কৰক আৰু যদি আপোনালোকৰ ভিডিঅ'ত কিবা ক'ব লগা আছে কমেণ্ট কৰি জনাব আৰু আমাৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰক